মানে যে মোৰ আজি ডে 4 কাৰণ মই এইটো ইউজ কৰিছো আৰু মানে বহুত বেছি ভাল একো ফিলে নহয় যে পিৰিয়ডছ মোৰ হৈ আছে হাই এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰো সবৰে ভাল আৰু আপোনালোকৰ আশীৰ্বাদ মোৰো বহুত বেছি ভাল আৰু আজি স্পেচিয়েলি মহিলাসকলৰ কাৰণে এইটো ভিডিঅ' আৰু যোন পুৰুষসকলে যদি চাব নোখোজে তেনেহ'লে স্কিপ কৰিব পাৰে আৰু এইটো কোনো লাজ কৰিবলগীয়া কথা নহয় মোৰ মতে আৰু আপোনালোকৰ মতামতটো কমেণ্ট ছেকশ্যনত জনাব সম্পূৰ্ণ ভিডিঅ'টো চাই কিনে আধাতে ভিডিঅ'টো চাই কিনে আপোনালোকক মতামতটো নিদিব আৰু যোনে যোনে এই বস্তুটো আগতে মানে ইউজ কৰি পাইছে বা আজি মানে আপোনালোকৰ ওচৰলৈ এটা ভাল ভিডিঅ' লৈ আহিছোঁ আজি মানে আপোনালোকক ক'ম যে আমাৰ মহিলাসকলৰ যেতিয়া মাহেকীয়া হয় বা পিৰিয়ড তো পিৰিয়ডৰ টাইমত আমাৰ মানে পেট লোৱাত অকণমান মানে অলপ চিপচিপাপান অলপ মানে হৈ থাকে আপোনালোকে স্পেচিয়েলি মহিলাসকলে যেতিয়া আমাৰ মাহেকীয়া হয় তেতিয়া আমাৰ মানে ফুৰিব যাব মন নাযায় খোজকাঢ়িব মন নাযায় যেতিয়া কলেজ স্কুলত যাওঁ তেতিয়া যাবলৈ মন নাযায় ঘৰতে শুই থাকিব মন যায় কাৰণ আমাৰ মানে যেতিয়া মানে আমাৰ পিৰিয়ড হয় তেতিয়া টাইমত আমাৰ মানে এনেকৈ অকণমান যাবলৈ অলপমান দিগদাৰ হয় বা আমি যেতিয়া পেড ইউজ কৰোঁ পেড ইউজ কৰিলেও আমাৰ অকণমান দিগদাৰ হয় কাৰণ তাত মানে অকণমান ভিজা ভিজা টাইপ লাগি থাকে কিন্তু আপোনালোকক আজি মই এনেকুৱা এটা বস্তুৰ মানে ভিডিঅ'লৈ পেড কিনিও আছে ইমান বছৰ বা মাহে মাহে আমি পেড কিনিবলগীয়া হয় তো আজিৰ পৰা আপোনালোকে যদিহে ব্যৱহাৰ কৰে যদি হেল্পফুল হয় বুলি ভাবে আপোনালোকৰ নিজৰ মতামতত তেনেহ'লে আপোনালোকে ইউজ কৰিব পাৰে ময়ো যিহেতু ইউজ কৰি আছোঁ তো এইবাৰ মানে মই আজি মোৰ পিৰিয়ডছৰ ডে 4 আৰু 4 ডেত মানে আপোনালোকক ক'ম যে এইটো মেনষ্ট্ৰুৱেল কাপ আৰু মেনষ্ট্ৰুৱেল কাপৰ বিষয়ে আপোনালোকে আগতে বা শুনিছেনে নাই নাজানো কিন্তু আপোনালোকে যদি ইউটিউবত চাই বা বহুত ধৰণৰ এনেকুৱা ভিডিঅ' পাব এয়া মেনষ্ট্ৰুৱেল কাপ এনেকুৱা ধৰণত আহে আৰু এইটো হৈছে চিৰ বস্তুটো যদি আপোনালোকে এবাৰ ইনভেষ্ট কৰি কিনে লয় তেনেহ'লে আপোনালোকৰ এই পিৰিয়ডছৰ এই টেনশ্যনখিনি নোহোৱা হৈ যাব আৰু ময়ো ইউজ কৰি আছোঁ এনেকৈ তো বহুত ভাল ৰিজাল্ট পাইছোঁ আৰু যেনেকৈ মানে পেড ইউজ কৰিলে ভিজা ভিজা টাইপ তেনেকুৱা হৈ থাকে এইটো জাষ্ট সুমুৱাই থৈ দিব লাগে তাৰপিছত একো প্ৰব্লেম নাই ডান্স কৰিলে হ'ল আপোনালোকে য'ত যাব মন ট্ৰেভেল কৰিব বা খোজকাঢ়িব এনেকৈ শুই থাকিব তেনেকুৱা একদম প্ৰব্লেম নাই যিসকলৰ এইটো নাই আপোনালোকে ল'বও পাৰিব আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে ইনফৰমেশ্যনখিনি নল'ব লগা হ'লে আপোনালোকে যদি মোৰ কথাখিনি বুজি নাপায় তেনেহ'লে আপোনালোকৰ বেলেগ বেলেগ ভিডিঅ' চাব ইউটিউবত বহুত ধৰণৰ এনেকুৱা ভিডিঅ' আছে আপোনালোকে চাব কেনেকৈ ইউজ কৰে তেনেকুৱা ভিডিঅ' আছে আপোনালোকে এইবিলাকত চাব তাৰপিছত এইটো ইউজ কৰিব যদি ভাবে তেনেহ'লে ইউজ কৰিব পাৰে আমাৰ মহিলাসকলৰ কাৰণে মানে বেষ্ট হয় এইটো বস্তু তো ময়ো ইউজ কৰি আছোঁ এইটো চিৰনাৰ মেনষ্ট্ৰুৱেল কাপ এই মেনষ্ট্ৰুৱেল কাপটো বহুত বেছি হাইজিনিক আৰু লগতে পেকেজিংটো বহুত বেছি ভাল হয় মানে ভাল পেকেজিঙত পঠাই দিয়ে আৰু বহুত মানে হাইজিন মেইনটেইন কৰি তেখেতসকলে পঠাই দিয়ে মহিলাসকলক যিহেতু আমাৰ হাইজিন মেইনটেইনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু ভিতৰৰ অংশটো এনেকুৱা হয় এইটো হৈছে আমাৰ মেইন বস্তুটো এনেকুৱা ধুনীয়া পেকেজিঙত থাকে আৰু এইটো আপোনালোকক খুলি কিনে দেখাই দিম আৰু বহুত ধৰণৰ ফল্ড কৰি কিনে আপোনালোকক এইটো লগাব পাৰে আৰু বস্তুটো হৈছে এইটো আপোনালোকে দেখিছেনে এইটো আপোনালোকে কোনে কোনে এইটোৰ বিষয়ে জানে কমেণ্ট ছেকশ্যনত জনাব লগতে আপোনালোকে যদি ইউজ কৰি পোৱা নাই আপোনালোকে এবাৰ ইউজ কৰিব তাৰপিছত আপোনালোকে মানে কিমান বেছি ভাল ফিল কৰিব আপোনালোকক মই ক'ব নোৱাৰিম আৰু এইটো মানে কেনেকৈ লগাব লাগে সেইটো আপোনালোকক দেখাই দিম এনেকুৱা বহুত ধৰণতকৈ লগাব পাৰি এইটো আপোনালোকে এনেকুৱা এইটো আঙুলিৰে এনেকৈ দি কিনে এনেকৈ আপোনালোকে সুমুৱাই দিব পাৰিব এইটো আপোনালোকে এনেকৈ ফল্ড কৰি দিব ফল্ড কৰি দিয়াৰ পিছত এনেকুৱা হ'ব আপোনালোকে এনেকুৱা চাই লওক এনেকুৱা ধৰণতো কৰিব পাৰে আৰু নহ'লে আপোনালোকে এই বস্তুটো আঙুলি যে আছে আঙুলিৰে এনেকৈ অকণমান নামাই দিব নামাই দি এইটো বস্তু এনেকুৱাকৈ লৈ ল'ব পাৰে এনেকৈ আৰু এইটো মানে এনেকৈ দি কিনে সোমাই দিব পাৰে আৰু গোটেই দিনটোৰ কাৰণে মানে একদম টেনশ্যন ফ্ৰী হৈ থাকিব পাৰিব যেতিয়া আপোনালোকে লগাই থ'ব তেতিয়া আপোনালোকে গম পাব যে একো ফিলে নহয় একো মানে টেনশ্যন যেতিয়া অৰ্ডাৰ দিব আপোনালোকৰ নিজৰ চাইজত লৈ ল'ব লোৱাৰ পিছত আপোনালোকে এই গৰম পানী মানে বইল কৰি ল'ব লোৱাৰ পিছত এইটো আপোনালোকে ভালদৰে ধুই ল'ব ধুই লোৱাৰ পিছত আপোনালোকে এইটো ধুনীয়াকৈ লগাই নিজৰ চাইজ অনুসৰি লৈ ল'ব তাৰপিছত আপোনালোকে ইউজ কৰিব আপোনালোকে চাব
বহুত বেছি ভাল ৰিজাল্ট পাব আৰু ইমান বেছি ভাল এইটো কি ক'ম আৰু আপোনালোকক মানে মোৰ এক্সপিৰিয়েঞ্চটোতো মানে ৱাও বহুত বেছি ধুনীয়া আপোনালোকে গমেই নাপাব যে আপোনালোকে এনেকৈ কিবা এটা লগাই থৈছে বা পিৰিয়ডছ হৈ আছে আপোনালোকে পাহৰিয়ে যাব টোটেলি 4-5 ঘণ্টাৰ পিছত এনেকৈ একো ফিলে কৰা নাই যে মোৰ আজি ডে 4 কাৰণ মই এইটো ইউজ কৰিছোঁ আৰু মানে বহুত বেছি ভাল একো ফিলে নহয় যে পিৰিয়ডছ মোৰ হৈ আছে তেনেকুৱা তো আপোনালোকে যেতিয়া এনেকৈ সোমাই থৈ দিব তাৰপিছত লাহেকৈ এনেকৈ আনি কিনে দুটা আঙুলিৰে এনেকৈ নামাই কিনে ব্লাডখিনি পেলাই দি আকৌ ৰিইউজ কৰিব বইল পানীত যেতিয়া ধুই লোৱাৰ পিছত আকৌ ৰিইউজ কৰিব পাৰিব কিমান বেছি ভাল হয় আপোনালোকক এইটো মানে এবাৰ ইনভেষ্ট কৰি 10 বছৰ 5 বছৰৰ কাৰণে আপোনালোকৰ একদম চিন্তা নাই তো ময়ো ইউজ কৰি আছোঁ যিহেতু আপোনালোকক বহুত বেছি ভাল ৰিজাল্ট পাইছোঁ কাৰণ আপোনালোকৰ আগতেও শ্বেয়াৰ কৰিছোঁ বস্তুটো কেনেকুৱা পায় কমেণ্ট ছেকশ্যনত জনাব আপোনালোকৰ মতামত আৰু যদি কোনোবাই ইউজ কৰি আছে সেইটো অনলাইন এপবিলাকত পাই যাব মেনচুৰেল কাপ বুলি মাৰিলে আপোনালোকে ভাল ব্ৰেণ্ডৰ আছে সেইবিলাকো ল'ব পাৰে আৰু মোৰতো বহুত বেছি ভাল যিহেতু চিৰনাৰ আপোনালোকক দেখাইছোৱে বহুত বেছি ভাল হয় বহুত বেছি হেল্পফুল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব আৰু আজিৰ ভিডিঅ'টো আপোনালোকক অকণমান হেল্পফুল হ'ব বুলি মই ভিডিঅ'টো বনাইছোঁ আমাৰ স্পেচিয়েলি মহিলাসকলৰ কাৰণে যোনসকলে মানে এইটো বেয়া বা কিবা ভাবে তেনেহ'লে আপোনালোকে এইটো মোৰ ভিডিঅ'টো চাইয়ে নহয় ইউটিউবৰ পৰাও চাই কিনে আপোনালোকে গম পাব যে কেনেকুৱা কি পুৰুষসকলে যাতে এইটো ভিডিঅ' চাই বেয়া কমেণ্ট নকৰে কাৰণ এইটো আমাৰ ছোৱালীসকলৰ বা মহিলাসকলৰ কাৰণে বহুত বেছি ভাল ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ তো আমাৰ কাৰণে বহুত বেছি হেল্পফুল হয় যিহেতু আমাৰ প্ৰতি মাহে মানে আমি এইটো ফেচ কৰিবলগীয়া হয় তো আজিৰ ভিডিঅ'টো এইখিনিয়ে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ আৰু ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু যদি মোৰ পেজত চাই আছে ফেচবুক পেজত তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যাতে আকৌ বেলেগ মহিলাসকলেও জানিব পাৰে বা ছোৱালীসকলে জানিব পাৰে আজিলৈ আহিছোঁ বাই বাই